বাকি রাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বাকি প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ফাইনালি 2024 আহি পালেহি আৰু বাকি আমাৰ এবাৰ এই বছৰৰ নিউ ভিডিও আৰু নিউ কন্টেন্ট আৰু আপগ্ৰেড কৰিম ভিডিও বিলাক বনাবলৈ হেতুৱে কথা বাকি আৰু নিউ ফৰ নিউ ষ্টাইল আমি কম বাকি আপোনালোক এই বছৰটো যে ভালকে হাঁহি ধেমালি খুখেৰে যাওক হেতুৱে মই আশা ৰাখিলো হেতুৱে কথা বাকি মোৰ হেতুৱে কথা আছিল আৰু সেংগটা কি বছৰ স্টাৰ্টিং দেখিছে কেনেকুৱা সিচুৱেচন হৈছে এক্সিডেন্ট মৰা বাগ সব মিলি গৈছে মানে এপানে কম মানুহ মৰিছে এপানে যদি কল বাগ ওলাইছে এপানে কম বনভোজ খাব যাওঁতে মানুহৰ মৃত্যু হৈছে সকলো আত্মা শান্তি পাওক হেতুৱে মোৰ আশা হেতুৱে বাকি মোৰ পানে পা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো সকলোকে যোন সকল বনভোজ খাব যাওঁতে তেনৰ প্ৰাণ গল হেতুৱে কথা বাকি ভিডিওটো আমি আৰম্ভ কৰো আপোনালোকৰ এবাৰ এই বছৰৰ পা নিউ ফোন বহুত দেখাবলৈ পাব আৰু নিউ ফোন বৰ্তমান কোনো কাম জানে Redmi ফাইনালি এই বছৰ স্টাৰ্টিং ফোন Redmi Note 13 Pro Max বিষয়ে সকলো কথা কম Redmi Note 13 Pro Max বিষয়ে সকলো স্পেসিফিকেশন আপোনালোকক কম কেনেকুৱা ফোন হয় ফোনটো কিনিব পাৰা ভাল নে বেয়া ফোনৰ স্পেসিফিকেশনস কেনেকুৱা সকলো কথা কম বাকি ভিডিও আপোনালোকে ভালকে চাই যাওক বাকি এটা কম কি সাবস্ক্ৰাইব লাইক এটা কৰিব বাকি আৰু ভিডিওটো আমি আৰম্ভ কৰো নতুন বছৰৰ নতুন ষ্টাইলৰ আৰু সকলো অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ বলক মই টেক আসাম আৰু মোৰ নাম হ'ল অঞ্জন জ্যোতি কাশ্যপ সব বল ভিডিওটো আৰম্ভ কৰো সো অসমবাসী ৰাইজ ভিডিওটো আমি আৰম্ভ কৰো প্ৰথম আপোনালোকক কম ডিসপ্লে খনৰ পৰা ডিসপ্লে আপোনালোকৰ AMOLED ডিসপ্লে হয় 68B কালাৰ 120 Hz Dolby Vision ডিসপ্লে যোনটো 500 nits ব্ৰাইটনেছ 500 nits পুৰা ব্ৰাইট কৰি লব পাৰে ফোনটো যেটা আপুনি দেখা পোৱা না প্ৰবলেম হৈ আছে ঠিক আছে নেক্সট আপোনালোকৰ 1200 nits আপোনাৰ হাইয়েষ্ট 1800 nits লকে পিক গ্যাৰান্টি যাবকৈ চান্স পুৰা আছে ঠিক আছে নেক্সট 6.67 ইঞ্চৰ এখন 120 Hz পেনেল যোনটো কব গলে মজা মাস্কা বাটাৰ চলিব ঠিক আছে নেক্সট আপোনালোকৰ যোনটো ইয়াৰ ৰিজল্যুশনটো আপোনালোকৰ হল 1220x2712 পিক্সেলস 20:9 ঠিক আছে এটা এটো PPL ডেন্সিটি কি বস্তু PPL ডেন্সিটি মানে সাইডৰ যোনকি লেয়াৰটো বস্তুটো কার্ভ ডিসপ্লে ফোনটো যেনেকৈ যে কার্ভ ডিসপ্লে হয় না বেলেগ কেনেকৈ টেন ষ্টাইল সো হেতু সবত এই টেন্ডেন্সিটো যোনটো দিছে এই প্ৰবলেমটো আপোনালোকৰ ইয়া দেখা না পায় আপোনাৰ কার্ভ নে PPL ডিসপ্লে বস্তুটো আপোনাৰ এই সাইডৰ বস্তুটো গম পোৱা যাব ঠিক আছে নেক্সট আপোনালোকৰ আহিলিয়াৰ নেক্সট আপোনাৰ প্ৰটেকচন গৰিলা গ্লাছ ভিক্টাস প্ৰটেকচন যোনটো কব গলে বেষ্ট আৰু আপোনাৰ পাৰফৰমেন্স কব গলে বহুত পাছ দলিমাই নিব হে বলে ভাঙি যাব চান্স ঠিক আছে এটা কথা নেক্সট আপোনালোকৰ Android 13 বেষ্ট যোনটো কব গলে মজা পাৰফেক্ট নেক্সট আপোনালোকৰ আহিলা গেমিং সবতকে ইম্পৰ্টেন্ট আপোনালোকৰ গেমিংৰ কথা প্ৰথম আপোনালোক কৈৰো ঠিক আছে Qualcomm Snapdragon 7S Gen 2 এই বছৰৰ এটা আৰু নিউ প্ৰচেছৰ 7S Gen 2 এটা প্ৰচেছৰ ওলাইছে এই প্ৰচেছৰটো আপোনালোকৰ কি কম হয় হাই গ্ৰাফিক্সত বিন্দাস আপোনালোকে খেলিব পাৰিব ঠিক আছে PUBG Free Fire জি খেলক হাই গ্ৰাফিক্সত আপোনালোকে বিন্দাস গেমিং পাৰফেক্ট গেমিং গ্ৰাফিক্স ডাউন নহয় গেমিং ইজ ভেৰি গুড ইন দিস ফোন ওকে সো নেক্সট আপোনালোকৰ কয় লিয়াৰ নেক্সট ইন্টাৰনেট ষ্টৰেজ অফ ইন্টাৰনেট আপোনালোকৰ 12GB RAM 256GB storage 8GB RAM 256GB storage 12GB RAM 512GB RAM 512GB 16GB RAM 16GB RAM লকে আপোনালোকে 512 16GB RAM লকে আপোনাৰ এক্সপেন্ড হ'ব ফোনৰ ভেৰিয়েন্ট বহুত আছে কিন্তু যিমান RAM থকা ফোন লব আপোনাৰ ৰেটটো কিমান কিনে যাব ৰেটটো আপোনাৰ লাষ্টত কম হেতুৱে কথা নেক্সট আপোনাৰ কেমেৰা ওপৰত কেমেৰা আমি দেখা পাব তিনটা পইণ্টটো হল 200 মেগাপিক্সেলৰ কেমেৰা যোনটো তাগৰা পাৱাৰফুল কেমেৰা হয় মুন জুম কৰা পাৰিব এবেলে অকমান ইমান নহয় আৰু ঠিক আছে হেতুৱে কথা নেক্সট আপোনালোকৰ 8MP আল্ট্ৰা ওয়াইড এংগল লেন্স আৰু 2MP আপোনালোকৰ মাইক্ৰো লেন্স যোনটো কব গলে পাৰফেক্ট আৰু 2MP টো এটা নতুন বছৰৰ ইমোশনাল ব্ৰেকআপ ফিলিংস হেতুৱে কথা নেক্সট আপোনালোকৰ লিয়াৰ ভিডিও এক্সপেৰিয়েন্স 4K 30fps ত আপোনালোকে ভিডিও ৰেকৰ্ড কৰিব যোনটো কলে পাৰফেক্ট ভিডিওগ্ৰাফি কাৰণে ভিডিওটো মজা আছে ফোনটো পাৰফেক্ট মজা নেক্সট আপোনাৰ সেলফি দেখা পালে কেমেৰা সিঙ্গল কেমেৰা এটা সৰু এটা দেখা পাইছে বৰ্তমান স্ক্ৰিনত 16MP এটা কেমেৰা যোনটো কব গলে আপোনালোকৰ ফেস কাটৰ হিচাপত চুলি কাটৰ হিচাপত আৰু আপোনাৰ গ্লোনেছৰ হিচাপত পাৰফেক্ট আপোনাক এটা ফটো লৈ দি দিব বিন্দাস ফোনটোৱে নেক্সট আপোনালোকৰ ভিডিও যোনটো সেলফি কেমেৰা দি আপোনালোকে 180p বিন্দাস কৰিব পাৰিব তো ৰিলস জুনে বনাই গম পায় চাগে পাৰফেক্ট আপোনালোকৰ পাৰফৰমেন্স থকা ফোন এটা পাই আছে এটো নেক্সট আপোনালোকৰ আইলিয়াৰ নেক্সট আপোনাৰ বেটাৰি আপোনাৰ 5100 mAh বেটাৰি যোনটো ক'বলে পাৰফেক্ট মজা আপোনালোকৰ 1.8 দিন 1 মানে কি 24 hours into 12 hours আপোনাৰ বিন্দাস চলি যাব একদিন আধা দিন আপোনাৰ চলি যাব দুদিন নহওঁতে আৰু দুদিন কমপ্লিট নহয় হেতুৱে কথা
এট লাষ্ট তেল আপোনালোকৰ ৰেডটো ওপৰত ৰেডটো হয় কথা আৰু এটা কৈ লওঁ ইয়াৰ মেইন চাৰ্জাৰ আপোনাৰ 67 ৱাটৰ চাৰ্জাৰ যোনটো ক'ব গ'লে ঠিকে আছে আপোনালোকৰ 1 আৱাৰ কমপ্লিট 0 to 100% চাৰ্জ গেৰেণ্টি কৰি দিব ভিডিঅ'টো কেনেকৈ লাগিছে মোক জনাই লাইভ ছাবস্ক্ৰাইব কৰিব সেইটো আশা থাকিল ঠিক আছে এট লাষ্ট ৰেডটো ওপৰত এইটো আপোনালোকৰ $439 $446 American currency কৈ আছিলো সৰি বেয়া নহব কাৰেন্সি টো ৰেটটো আপোনালোকৰ হল 23,999,24,000 starting প্লাস আপোনালোকৰ যোনটো 16GB 512GB storage যোনটো কৈছো এটা আপোনাৰ 30,000 লকে এপ্ৰক্সিমেট প্ৰাইস মোৰ মতে পাৰফেক্ট বেষ্ট ফোন নিউ ইয়াৰ ভাল ধামাকা দিছে Redmi আৰু মোৰ মতে এই ফোনটো আপোনালোকে ল'ব পাৰে বাকি নিউ ইয়াৰ বুলি যদি নিউ ফোন ল'ব বিচাৰিছে তো এই ফোনটো ল'ব পাৰে ঠিক আছে বাকি ভিডিও কবলৈ একো নাই আপোনালোকৰ দায়িত্ব এটা থাকিলে মোৰ যদি ভিডিওটো ভাল লাগে লাইক সাবস্ক্ৰাইব এটা কৰিব কমেন্ট এটা কৰিব বাকি লগ পাম নেক্সট ভিডিও এই প্ৰতিষ্টুৰে টাটা বাই বাই জয় অসম শুভৰাত্ৰি আৰু এট লাষ্ট নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকক